নমস্কাৰ আমি সকলোৱে দখলা এণ্টাৰটেইনমেণ্ট চেনেলটোৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আমাৰ এই লৌমাটো শূন্যতাত যিটো দ্বিতীয় খণ্ড, এই দ্বিতীয় খণ্ডৰ ভিডিঅ'টি আপোনালোকে শেষলৈকে উপভোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। আহক এতিয়া আৰু আমি বেছি দেৰি নকৰোঁ, ভিডিঅ'টোলৈ আগবাঢ়োঁ। মই আৰু এনেকুৱা ৰুমত থাকিব নোৱাৰোঁ। ইয়াত পানীৰ ব্যৱস্থা নাই, ভালদৰে ইলেক্ট্ৰিচিটিও নাথাকে। তুমি এটা বেলেগ ৰুম ঠিক কৰা। তুমি অলপ ধৈৰ্য ধৰাচোন। ডেইলি দৰে চিটি ভাল ৰুম এটা লোৱা ইমান সহজ কথা নহয়। তাতে আৰু দেউতাকক ফোন কৰি আহিছোঁ, টকাও মোৰ লগত ইমান নাই। নীৰৱ, মই কিয় এইবোৰ কৰি আছোঁ জানানে? কিয়? মই মা হ'ব ওলাইছোঁ। কি সঁচা? সেয়েহে এই সময়ত মই ইমান কষ্ট সহ্য কৰিব নোৱাৰোঁ। অ'কে, তেতিয়াহ'লে তুমি দুদিন মাত্ৰ ৰখা, কিবা এটা ব্যৱস্থা কৰি আছোঁ। নাও আৰ ইউ হেপী? Yes, I am happy, Nirav, and I am proud of you. মই আৰু ডিম্পলক কষ্ট দিব নোৱাৰোঁ, ইমান দুখ সহিব নোৱাৰোঁ। অহাকালিকৈ মই টকাখিনি ল'বই লাগিব, কিন্তু ইমানবোৰ টকা মই কেনেকৈ ঘূৰাই দিম? এই বাদ দে, এতিয়া আৰু এইবোৰ কথা ভাবি মই কোনো লাভ নাই। এতিয়া ডিম্পলৰ সুখ আৰু আহিব লগা সন্তানটিৰ কথাই ভবাই মোৰ বাবে উচিত হ'ব। আপোনাৰ নম্বৰটো দিল্লীলৈ ফোন লৈছোঁ। আপোনাক মোৰ কথা কৈছে চাগে? কৈছে। কিমান টকা লাগে এইটো কওক। 10 লাখ টকাৰ প্ৰয়োজন আছে। আৰু মোৰ পৰা টকা ল'লে এটা কথা মনত ৰখা উচিত, সময়মতে কিন্তু টকা ঘূৰাই পাব লাগিব। আপোনাৰ টকা সময়মতে ঘূৰাই দিয়া হ'ব। নীৰৱে তো সম্পত্তিৰ কাৰণে কাজিয়া কৰি দিল্লীলৈ গুচিয়ে গ'ল। তাত হেনো কিবা এটা কৰিব। তথাপিও হিন্দু সম্পত্তিৰ তাৰ অংশখিনি তাক দিয়াই ভাল হ'ব নেকি? কিছু হ'লে সকাহে পাব। আপুনি কি কয়? তুমি ঠিকে কৈছা। মই সম্পত্তিৰ কাৰণে তাৰ লগতে বেয়া নহয়, আৰু নিজৰ নিজৰ সম্পত্তিৰ অংশ নিজকে দি দিব আৰু তলিকো তাৰ নিজৰ অংশ নিজকে দি দিব। তুমি এটা কাম কৰিবাচোন, প্ৰপাৰ্টিৰ কাগজ হ'ব দিয়ক। আপুনিতো মোক জানে, আপোনাৰ ওচৰতে মোৰ শেষ কৰা। ইমান দিনৰ মূৰত এটা সুযোগ আহিছে, তাক হেৰুৱাম কেনেকৈ? মাথো আপুনি এটা কাম কৰক, সম্পূৰ্ণ প্ৰপাৰ্টি তাৰ বাবে যি ছিগনেচাৰ লাগে মই সকলো ব্যৱস্থা কৰিম। আৰুতো মই আপোনাৰ কথা মই ভাবিছোঁ। আপুনি চিন্তাই কৰিব নালাগে, মই কৈছোঁৱে দেখোন।
আপোনাৰ কথা আগতেই ভাবিছোঁ। হয় কলাখিনি মোক কৈছে আপোনাৰ ফোনটো হৈ যাব আপুনি মোক কৈ আজি মই তামাম হেপি কি কলা সেইকাৰণে এইটোতো পেক মাৰি লওঁ তুমি আজিকালি বহুত ঘূৰা ফুৰা কৰি টকাবোৰ ব্যয় কৰি আছা এইবোৰ বন্ধ কৰা বিনা কাৰণো টকা খৰচ কৰাটো মই ভাল নাপাওঁ মামা আপুনি যে টকাৰ কথা কৈ আছে দেউতাইতো মোক কোৱা নাই ভিনদেউৱে কিয় ক'ব লাগে আচলতে তোমালোকে হয়তো নাজানা তোমালোকৰ সম্পত্তিৰ কাগজী পত্ৰ মালিক এতিয়া ময়ে তই এতিয়া যা ইরাম নেকি হয় আই এরপর দস্ত আরে এই এরপর সাইন করে দাও এই রুক এটা কথা মনত ৰাখিবি মোৰ পৰা টকা ল'লে নহ'ব সময়মতে কিন্তু পইচা ঘূৰাই পাব লাগিব আপোনাৰ টকা সময়মতে ঘূৰাই দিম ঠিক আছে আহোঁ দিয়ক যা ডেনিয়েলৰ এবাৰ খবৰ লওঁ আৰে ডেনিয়েল কি খবৰ ভাল ভাল পাহৰি গ'লে নেকি মোক আৰু তোক কিয় পাহৰিম আৰু বাদ দিলোঁ এইবিলাক কথা কাৰুকাৰ্য কেনে চলিছে ভালেই চলিছে মোককে লাগিছেনে নাই অহাকালি এটা মক্কেল আহিছিল মানুহজন একদম সহজ সৰল নাম নীৰৱ শইকীয়া কি নীৰৱ শইকীয়া হয় নেকি কি হ'ল তোৰ তই এটা কাম কৰ তোক যিমান টকা লাগে সিমান দিম তই মাথো নীৰৱক মাৰিব লাগিব কিয় আৰে তই ইমান চিন্তা কৰিব নালাগে তই মাথো নীৰৱক মাৰিব লাগে হৈ যাব ঠিক আছে কিন্তু বাবুক নাপাহৰিবি হ'ব। মামা কিছুমান কথা আছে একচুৱেলি মই আপোনাৰ মামা ক'ব নালাগে আপুনি ঘৰখনৰ লগত যি কৰিলে ইয়াৰ ফল আপুনি নিশ্চয় পাব যি দেখিছোঁ তই তেল বাঢ়ি গৈছে আজি তই মোৰ লগত কথা পাতিব পৰা হ'লি তই এই ঘৰখনৰ খবৰ ৰাখিছ আৰু দিল্লীত থকা নীৰৱক কি কৰি আছো জানি আগলেও তই এতিয়া যা এনেকৈয়ে পলাশ শইকীয়াই সকলো ষড়যন্ত্ৰৰ মাজেৰে
জীৱন শইকীয়াৰ সকলো সম্পত্তি নিজৰ কৰি লয়। তো এই কথা শুনি জীৱন শইকীয়াৰ হাৰ্ট এটেক আহে। আহকচোন কি হয় আগলৈ চাওঁ। মামা 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 কিয় চিঞৰি আছা? দেউতাৰ হাৰ্ট এটেক হৈছে। প্লিজ আপুনি অলপ সহায় কৰক। প্লিজ মামা, মোক এইবোৰ কৈ লাভ নাই আৰু প্লিজ মামা। মোৰ পৰা সহায় কৰা আশা ভুলতো নকৰিবি। তই এতিয়া যা, মোৰ বহুত কাম আছে। হেল্ল' অংকু, তুমি ক'ত আছা? মই বিজয়নগৰত আছোঁ, তুমি মোক ইমিডিয়েট লগ কৰা। তৰা ইমান সোনকালে মাতিছে যে আৰু তুমি মেডিকেল সন্মুখত যে কি হৈছে কোৱা? দেউতাৰ হাৰ্ট এটেক হৈছে। 3.5 লাখ টকা ৰিচিভ কাৰ্ডৰো ডেপজিট কৰিব লাগে। এতিয়ালৈকে আধাতকৈ টকা যোগাৰ হোৱা নাই। তুমি প্লিজ কিবা এটা কৰা। তুমি চিন্তা নকৰিবাচোন, মই কিবা এটা কৰি আছোঁ। তেতিয়া মই যাওঁ, দেৰি নকৰোঁ, মই কিবা ব্যৱস্থা কৰিম। অঁ চিন্ময়, ক'ত আছা? মোক এটা হেল্প কৰিব লাগিছিল। মোক মানে অলপ টকা লাগিছিল, তই দিব পাৰিবি? নোৱাৰা? হ'ব দিয়া। নাই নোৱাৰা, লগে ফোন কৰিব লাগে। দিয়ে কিবা এটা কৰিম। অঁ ৰাহুল, তোৰ লগত এটা কথা আছিল। কি কথা হ'ব কোৱাচোন? তৰা দেউতাৰ হাৰ্ট এটেক হৈছে, মেডিকেলতে এডমিট হৈ আছে। তাৰ বাবে অপাৰেশ্যন কৰিব লাগিব বোলে। অপাৰেশ্যন কৰিব হ'লে 1.5 লাখ টকা দিব লাগিব। মোৰ হাতত মাত্ৰ 70,000 টকাই আছে। তই কিবা এটা কৰি মোক সহায় কৰ না প্লিজ। অংকু, তইতো মোৰ অৱস্থা জানাই, তথাপিও তোক মাৰিবলৈ নাপাওঁ। মোৰ অলপ জমা টকা আছে, তাৰ পৰাই ব্যৱস্থা কৰিম। হ'ব, ঠিক আছে, তই বেছি টেনশ্যন নল'বি। হ'ব। মই ৰাতিপুৱা কল কৰিম, তই যাব পাৰি থবি। হ'ব দিয়া। আহিছ টকা টকাৰ যোগান হ'লনে? হয় তৰা, মই টকা আনিছোঁ। কি সময়তে আহিছে? হ'ব এই লোৱা তুমি। Thank you. হেৰি আগৰ জনমত আমি কি পাপ কৰিছিলোঁ, আজি আমাৰ এই পৰিস্থিতি হ'ল। নিজৰ মানুহে আমাক প্ৰতাৰণা কৰিলে। এদিন পলাশক ময়ে এইখন ঘৰলৈ লৈ আনিছে। তুমি ঠিকে কৈছা। ইয়াত তোমাৰ কিন্তু একো ভুল নাই। মই সপোনতো ভবা নাছিলোঁ পলসে যে আমাৰ সম্পত্তিৰ কাৰণে আজি আমাক নিথলা কৰিব। এই নিৰ্মলা ফোন কৰ। বছ হেল্ল', তই কি হ'ল? তই মোক খবৰ আছ? তই কিন্তু বাপ নকৰোঁ।
ঐ সিচোন আহিলো টকা পাতে কি হ'ল দুদিন সময় দিয়ক প্লিজ অঁ লাইফত প্ৰব্লেম চলি আছে আৰু কিবা কৰিব লাগে বক্স কি কৰিবি দুদিন সময় দিয়ক প্লিজ প্লিজ দুদিন সময় প্লিজ দুদিন সময় দিয়ক মই আপোনাৰ টকা ঘূৰাই দিম মাত্ৰ দুদিন প্লিজ আপোনাৰ টকা ঘূৰাই দিম প্লিজ প্লিজ মোক দুদিন সময় দিয়ক প্লিজ নীৰৱৰ মৃত্যুৰ পিছত ডিম্পল দিল্লীৰ পৰা গাঁৱলৈ আকৌ ঘূৰি আহে এনেকৈয়ে আমাৰ লোম মাথো শূন্যতাৰ দ্বিতীয় খণ্ডটিৰ জৱনিকা পৰে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই আমাক মৰম দিব চেনেহ দিব সেইটোৱে বিচাৰিছোঁ আৰু আমি অহা সপ্তাহত আমি লোম মাথো শূন্যতাৰ থাৰ্ড পাৰ্টটো দিবলৈ আমি চেষ্টা কৰিম ধন্যবাদ।